এই লেভেলৰ পাৰফেকশন চাওক একবাৰ দেখাই দিছো তো ব্লগিং কৰা মানুহ এজনৰ কাৰণে বা ব্লগাৰ এজনৰ কাৰণে সকলোতকৈ ডাঙৰ কথাটো কি হ'ব পাৰে ইউটিউবাৰ এজনৰ সকলোতকৈ ডাঙৰ দিন কোনটো হ'ব পাৰে যে তেওঁতকৈ বহুত ডাঙৰ এজন মিলিয়নছ অফ ছাবস্ক্ৰাইবাৰ্ছ থকা ইউটিউবাৰ এজনক লগ পোৱা তেখেতৰ লগত একেলগে বহি কথা পতা বা হাই ধেমালি কৰা সিদিনা ডিম্পু দা আহিছিল মোৰ ঘৰত তো অহাৰ কাৰণটো হ'ল যে মোৰ বাই মাইক্ৰ' পেঞ্চিল আৰ্টিষ্ট হয় তো পেঞ্চিলত সৰু সৰুকৈ পেঞ্চিলেৰে পেঞ্চিলত কাটি তেওঁ বস্তু বনায় তো তাৰ ইণ্টাৰভিউ ল'বলৈ ডিম্পু দা আহিছিল মোৰ ঘৰত তো তাইৰ ইণ্টাৰভিউ লোৱাৰ পিছত ডিম্পু দাৰ লগত কথা পাতিলোঁ একেলগে ভাত পানী খালোঁ তো সেইটো এটা মোৰ কাৰণে বহুত বেছি স্পেচিয়েল দিন আছিল মই ব্লগিং কৰাৰ কথা একেবাৰে ভাবাই নাছিলোঁ কিন্তু যেতিয়া ডিম্পু দাৰ লগত কথা পাতিলোঁ মই তাৰপিছত ডিম্পু দাক দেখিলোঁ ব্লগিং কৰা মোৰ ইচ্ছা কিয় নাছিল যে মই লাজ কৰি আছিলোঁ যে ব্লগিং কেনেকৈ কৰিম কি কৰিম দেখাবলগীয়া ইচ্ছা বহুত আছিল ভিডিঅ' বনোৱাৰ কিন্তু লাজ কৰি আছিলোঁ যে কি কৰিম কেনেকৈ মানুহে কি ক'ব তো ডিম্পু দাৰ লগত বহিলোঁ একেলগে বহি মই বাহি বজালোঁ তাৰপিছত কি হ'ল ডিম্পু দাই কয় যে মই এবাৰ ট্ৰাই মাৰোঁ হা তো মোৰ পৰা বাহিটো ল'লে তেখেতে উল্টা হ'ল আৰু হাতখন উল্টা হ'ল ভগৱান তো আমি হাঁহি ধেমালি কৰাৰ কাৰণে এনেই বা ডিম্পু দাৰ কথাবোৰ শুনি হাঁহি উঠাৰ কাৰণে তো ডিম্পু দাই অলপ লাজ কৰিল নেকি তেখেতে সেইদিনা মূৰটোৱে দাঙিব নোখোজে তো মই ভাবা নাছিলোঁ ডিম্পু দাই ইমান বেছি লাজ কৰে এটা বহুত ডাঙৰ বস্তু শিকিছোঁ যে এবাৰ মই দেখাই দিছোঁ যে ডিম্পু দাই কেনেকৈ বেক কেমেৰাত কেনেকৈ ব্লগিং এটা ষ্টাৰ্ট কৰে বা মোৰ বাৰ ইণ্টাৰভিউটো কেনেকৈ লৈছিল এবাৰ দেখাই দিওঁ তো এই লেভেলৰ পাৰফেকশন চাওক একবাৰ দেখাই দিছো এই লেভেলৰ পাৰফেকশন হ'বলৈ প্ৰায় 10-20 ডাল চাওক গুচি যায় ন তো ডিম্পু দা মানুহটো এনেকুৱা যে কেমেৰা ফ্ৰেণ্ডলি পূৰা কেমেৰা আগত অহাৰ লগে পূৰা ফুল কনফিডেঞ্চত আহি যায় তো সিদিনা মই প্ৰথমবাৰ বুজি পালোঁ যে যিমান ডাঙৰ ছাকচেছফুল মানুহ হওক লাজ ভয় ভুল সকলোখিনি হ'বই তো কিবা এটা কৰাৰ পিছত কি হ'ব তাৰ ভয় কৰাতকৈ তাতকৈ ভাল আছে কৰি কিনে চাওঁ কি ভুল হয় বা কি কয় সেইটো দেখা যাব তো মোৰ ক'ব লগা এইখিনি যে জীৱনটো আমাৰ দুদিনীয়া তো তাৰ ভিতৰত মানুহৰ কথা বা মানুহৰ কি ক'ব কি কৰিব এইবিলাকক লৈ ভয় কৰাতকৈ আগবাঢ়ি যোৱাটো ভাল কিবা কিবি মানে যি মনৰ পৰা আহে মানুহৰ কথাক লৈ ভয় বা কোনে কি ক'ব এইবোৰ চিন্তা কৰাতকৈ ভাল মনে যি কৈ আছে সেইটো কৰি যোৱাটো ভাল বাকী আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আহি থাকিব মই দি থাকিম যোনে নতুন আছিলে চেনেলটোত ছাবস্ক্ৰাইবটো এবাৰ কৰি দিব যি আছে থেংক ইউ উল্টা হ'ল আৰু হাতখন উল্টা হ'ল ভগৱান তো এই লেভেলৰ পাৰফেকশন চাওক একবাৰ দেখাই দিছো এই লেভেলৰ পাৰফেকশন হ'বলৈ প্ৰায় 10-20 ডাল চাওক গুচি যায় ন